বাপেকৰ চিতা জ্বলি আছে আৰু তাই সুধিছে কিমান টাইম লাগিব। মোৰ গা ধুবলৈ আছে, সময় নাই। বাপেক মাকক ৰাখিবৰ বাবে জীয়েকহঁতৰ ঘৰত অকণো ঠাই নোলালে। শেষবাৰৰ বাবে চাবলৈ জীয়েকহঁতৰ অলপো সময় নাছিল। সন্তানে কেৱল এখন বৃদ্ধাশ্ৰম আৰু কেৱল এসোপামান যন্ত্ৰণা দিলে। এই ভিডিঅ'টোত দেখা ছোৱালীজনী সেই জ্বলি থকা মানুহজনৰ নিজৰ জীয়েক। বাপেকৰ চিতা জ্বলি আছে আৰু তাই সুধিছে কিমান টাইম লাগিব। মোৰ গা ধুবলৈ আছে, সময় নাই। আৰু অন্য এজনী জীয়েকে ৫,১০০ টকা দিছে বডিটো জ্বলাই দিবৰ বাবে, কাৰণ তাই আহিবলৈ সময় নাই। তিনিজনী জীয়েক থকাৰ পাছতো বাপেকৰ অন্তিম সময়ত আহিবৰ বাবে কাৰো সময় নহ'ল। এইটো মুম্বাইৰ এজন কাপোৰৰ ব্যৱসায়ী শিৱচৰণ গুপ্তাৰ লগত হোৱা এটা সঁচা ঘটনা। শিৱচৰণ গুপ্তা মুম্বাইৰ এজন ডাঙৰ কাপোৰৰ ব্যৱসায়ী আছিল। তেওঁৰ বয়স আছিল ৭৪ বছৰ। তেওঁ তিনিগৰাকী জীয়েক অনিতা, নিশা আৰু প্ৰিয়াক একোৰে অভাৱ নিদিয়াকৈ ডাঙৰ দীঘল কৰিলে। পঢ়া শুনাৰ পৰা সিহঁতৰ বিয়ালৈকে সকলোতে শিৱচৰণ গুপ্তাই মন খুলি খৰচ কৰিলে, কাৰণ তেওঁৰ বাবে সেয়া তেওঁৰ নিজৰ জীয়েক আছিল। পিতৃ হিচাপে তেওঁ তেওঁৰ সকলো দায়িত্বই সুচাৰুৰূপে পালন কৰিলে। ডাঙৰ জীয়েক অনিতা নেপালত শিক্ষয়িত্ৰী হ'ল। মাজু জীয়েক নিশা কৰ্মসূত্ৰে উত্তৰ প্ৰদেশৰ আজমগড়ত আছিল আৰু সৰু জীয়েক প্ৰিয়া মুম্বাইতেই আছিল। বাপেকে তেওঁৰ জীৱনৰ সকলো জীয়েকহঁতক দিলে, কিন্তু ভাগ্যই এক নতুন ৰূপ ল'লে। হঠাৎ তেওঁ ব্যৱসায়ত বহুত লোকচান হ'ল আৰু তেওঁ লোনত ডুবি গ'ল। আৰু এই লোন পৰিশোধ কৰিবৰ বাবেই তেওঁ সপোনৰ ঘৰটো বিক্ৰী কৰিব লগা হ'ল। আৰু যিকেইটা সাঁচতীয়া ধন আছিল সেইকেইটাও শেষ হ'ল। তেতিয়া বাপেক মাকে জীয়েকহঁতক এই কথা ক'লে, কিন্তু বাপেক মাকক ৰাখিবৰ বাবে জীয়েকহঁতৰ ঘৰত অকণো ঠাই নোলালে। উপায়হীন হৈ বাপেক আৰু মাক হাৰিয়ানাৰ সোণিপতলৈ গ'ল আৰু তাত তেওঁলোক এখন বৃদ্ধাশ্ৰমত আছিল। আৰু ২০২৪ চনত মাক মীনা গুপ্তাৰো সেই আশ্ৰমতে মৃত্যু হ'ল। আৰু ২০২৬ চনৰ জুলাই মাহৰ পৰা বাপেকো বহুত অসুস্থ হৈ আছিল। বৃদ্ধাশ্ৰমৰ মেনেজমেণ্টে এই কথা তিনিজনী জীয়েককে কৈছিল, কিন্তু এজনী জীয়েকৰো বাপেকক চাবলৈ যাবৰ বাবে সময় নহ'ল। আৰু অৱশেষত ৪ আগষ্টৰ ৰাতি ৩:৩০ বজাত শিৱচৰণ গুপ্তাৰ সেই আশ্ৰমতেই মৃত্যু হ'ল। আৰু তেতিয়া আশ্ৰমৰ মেনেজমেণ্টে তেওঁৰ তিনিজনী জীয়েককে ফোন কৰিলে আৰু ক'লে যে আপোনালোকৰ পিতৃৰ মৃত্যু হৈছে, শেষবাৰৰ বাবে চাবলৈ আহক। আৰু তেতিয়াও তিনিজনী জীয়েকৰ একেই উত্তৰ আছিল, আপোনালোকেই বডিটো জ্বলাই দিয়ক, আমাৰ যাবৰ সময় নাই। এজনী জীয়েকে বডি জ্বলাই দিয়াৰ বাবদ ৫,১০০ টকা দি নিজৰ দায়িত্ব সামৰিলে। এজনীয়ে বাপেকক জ্বলাই থকাৰ টাইমত ভিডিঅ' কলত সংযোগ হৈ সুধিছে, আৰু কিমান টাইম লাগিব, সোনকাল কৰক, মোৰ সময় নাই, গা ধুবলৈ আছে। আৰু তৃতীয়জনীৰ কোনো আগ্ৰহেই নাছিল। যেতিয়া তেওঁলোকক অস্থিৰ কথা সোধা হ'ল, তেতিয়া তেওঁলোকৰ উত্তৰ আছিল, সংস্কাৰ কৰিয়েই দিলে, অস্থিৰ ৰাখি কি লাভ। যি বাপেকে গোটেই জীৱন জীয়েকহঁতৰ ভৱিষ্যতৰ বাবে শেষ কৰি দিলে, তেওঁৰ অন্তিম যাত্ৰাত শেষবাৰৰ বাবে চাবলৈ জীয়েকহঁতৰ অলপো সময় নাছিল, কোনো অনুভূতিয়েই নাছিল। ই কেৱল এটা পৰিয়ালৰ কাহিনী নহয়, ই আজিৰ শিক্ষিত সমাজৰ বাস্তৱ ছবি। এনেকুৱা শিৱচৰণ গুপ্তা ভাৰতত বহুত আছে, যি নিজৰ সন্তানক সকলো দিলে, আৰু যেতিয়া সন্তানৰ দিবৰ সময় হ'ল, আৰু তেতিয়া সন্তানে কেৱল এখন বৃদ্ধাশ্ৰম আৰু কেৱল এসোপামান যন্ত্ৰণা দিলে।